হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল সুষমা ব্লগছ। মই আজি এইটো নতুনকৈ ব্লগ আৰম্ভ কৰিছোঁ দিনৰ 2টা বজাৰ পৰা। আজি বহাগৰ প্ৰথমখন বিয়া আমি খাবলৈ আহিছোঁ জানেকি। আপোনালোকক তাৰে অকণমান মই দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। মানুহজন পাত্তাই নিদিলে। এয়া জানেকি বিবাহ ভৱন। আমি আজি ইয়াত ফাৰ্ষ্ট টাইম বিয়া খাবৰ কাৰণে আহিছোঁ। মই আপোনালোকক খোৱাৰ জেগাটো অকণমান দেখাবলৈ চেষ্টা কৰিম। এবাৰ তুলিলেও খুৰী এফালে চাই দিয়ক। গৰম গৰম দিছোঁ। আইচক্ৰীম খোৱাত ব্যস্ত আৰু খানাটো বহুত টেষ্টি আছিল। এই জানেকি বিবাহ ভৱনটো, ইয়াত ফাৰ্মো আছে। আপোনালোক সকলো ইয়াত বিয়া সভা পাতিব পাৰে আৰু ইয়াৰ প্লেচটো ইমানেই ভাল লগা নহয়। ভিতৰটোতো আপোনাৰ ভাবিব নোৱাৰা ডেক'ৰেশ্যন আছে। মই অকণমান বাহিৰটো দেখাই দিছোঁ আপোনালোকক। আমাৰো এই বিয়াখন প্ৰথম ইয়াত। আমি আজিলৈকে এখনো বিয়া খোৱা নাছিলোঁ ইয়াত। আমি এয়া জানেকি ফাৰ্মখন চাবলৈ আহি আছোঁ। জানেকি বিবাহ ভৱনৰ পিছতে আছে ফাৰ্মখন। এয়া জানেকি ফাৰ্মলৈ আমি আহিছোঁ। জানেকি বিবাহ ভৱনৰ ফাৰ্মখন এয়া। ধুনীয়া ধুনীয়া চব কুকুৰকেইটা। অ' মা কুকুৰ চোৱা। এইটো কি হয়? টাৰ্কি টাৰ্কি চৰাই না মুৰ্গী? টাৰ্কি চৰাই। ডগছ কেইটা কি পক্ষী? আপোনালোকে কোনোবাই ইয়াৰ কুকুৰ ইয়াৰ পৰা ল'ব পাৰে যদি ল'ব পাৰিব। কোনোবাই বিচাৰে যদি ফাৰ্মত আছে। এতিয়া বেলেগ ভাল পাব পাৰে। মাটি দি দিছে দিছে পোৱালি হ'বলৈ। ফাৰ্মত এয়া গৰুখিনি। হাই ভিডিঅ' কৰক।
চৰাইটো ভাল লাগিছে তই কি ভাল লাগিছে ন ইমান ভাল লাগিছে চোৱা কামখন আমি কেতিয়াবা ইয়াত আকৌ এনেও ফুৰিবলৈ আহিব পাৰোঁ সেইটো বনাই দিছোঁ নহয় মিঠৈ এটা মোক বনাই দিলে সেইটো তাই জানে কেলে মনে মনে থাকিব নোৱাৰে নেকি এজোপা টাবতে হয়তো আমি টাবত কৰা নাই এজোপা পিছে টাবত কৰিম এইটো ড্ৰেগন হেৰিয়াহঁতৰ ঘৰত যে হৈছে বিপাশনাহঁতৰ ঘৰত এজোপা ড্ৰেগন এইটো অঁ লাল লাল হৈ যায় একদম কামখন ইমান ধুনীয়া আমাৰ পইচা দাদাকে দিছে এটা এটা টাবত দিছে ওপৰটো কৰা এইটো ওপৰখিনি আছে ইমান ধুনীয়া লাগিছে এইখিনি ধৰিব আমি গৈ থাকোঁ কৰা অঁ দেই কিমান টকা আছে ডেলি পাই চব্জি অলপ কম কম হৈছে ভেন্দি অঁ ফোন কৰিলে পাই যাম কি আছে ফোন নম্বৰ লৈ লওঁ এই শিল পৰিছিল আমাৰ ইয়াত বৰ্তমান এই খেতি বিভাগত দুজন আমি দুজন তাৰপৰা এইফালে ফুলত আছে দুজন ক'ব লৈ যাম এয়া কাউজৰ কাৰণে গ্ৰাছ নেকি গৰু ঘাঁহো ইয়াত কৰিছে তেওঁলোকে নিজে ভাইটিহঁতলৈ ৰখি দিম দেই একো নহয় মালিকনীৰ লগত ইমান ধুনীয়া ৰুমবিলাক ন পানীটো দি থ'ব পাৰে মাটিটো দি থ'ব পাৰে যেতিয়া দেখাই দিয়কচোন আপুনি দেখাই দিব আপেল ন আপেল ন এইটো আপেল চব যোৰা লগা গছ সোনকালে লাগিব অঁ অঁ এয়া জানেকি ফাৰ্ম হাউচৰ ফল মূল গছখিনি এইটো আমাৰ লোকেল আকৌ হাইব্ৰিড লগাই দিছে ভাল ধৰণৰ কিটো চজিনা ঘৰ মাহে এই খেতিপৰা দেখোন সেইটো আপোনাৰ লোকেল লোকেল অঁ ডালৰ পৰা লৈ যাব এই মধুৰি কেইজোপা লাগে নাই দাদা এজোপা চিকু ন এজোপা চিকু চিকু অঁ লাগিছে এইজোপা জামু এইটো আকৌ আপোনাৰ পঞ্জাৱৰ ফল এতিয়ালৈ এইটো নামটো এজোপা কি পঞ্জাৱৰ ফল অঁ পঞ্জাৱত আছে অঁ নামটো নাজানে ন অঁ পাহৰি এই কেৰেলা লাগিছে না দাদা তিতা কেৰেলা লাগিছে কি ধুনীয়া চাফাকৈ ৰাখিছে না তলখন এইজোপা আকৌ হেৰি কোনজোপা ৰবাব টেঙা অঁ ৰবাব টেঙা লাগি আছে ন আমি অৰ্গেনিক এইটোহে দিওঁ শুকা ইয়াত আপোনাৰ পোক পৰুৱা সোমাব অহ এই বলটোৰ নিচিনা এটা আছে যে বুজিছোঁ অঁ সেইটো সোমাই যায় ন এইখিনি আকৌ যিখিনি আছে ইয়াত লাগিব অহ এইটো এটা এঠা অঁ হয় গম পাইছোঁ যেনেকৈ আমি মহ বা পোক পৰিলে পানীৰ হেৰিটো দি দিওঁ ঘৰত তেনেকুৱা আপোনাৰ বা কি বঢ়িয়া লাগিছে সেইফালে এইবিলাক ফ্ৰুটছৰ গছ আছে
এজোপা অমৰা চাওকচোন কিমান ধুনীয়াকৈ লাগিছে, ইমান সৰু চাপৰতে। অমৰা ৰিক্সাও আছে দেই। আমাৰ পোৱালি কি ফূৰ্তি আজি। এইফালে জানকী ৰিজৰ্টত বাই বাই দেহা, বাই বাই। দেহা বাই বাই। বিমানৰ আজি খানাখিনি আছিলে এয়া। এইটো কি হয়? লাও। এয়া এয়া কোপ্তা পানীৰ চিকেন। খুব টেষ্ট হৈছে। এইটো ডাক আপোনাৰ কাটাৰিং হেৰিটো কৰ। ঠিক আছে। এইফালে ইয়াত কাৰাক চাহ চলি আছে। সোমোৱা প্ৰথম এণ্ট্ৰেঞ্চটো।